আমাৰ ফকীৰাগাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ আজি দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আমাৰ ৰাতিপুৱাৰ ভাগৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ আছে সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিছে আমাৰ ফকীৰাগাম মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ চানমিয়া আহমেদ ডাঙৰীয়াই। তো ইতিমধ্যে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ প্ৰত্যেক বছৰে আমাৰ ফকীৰাগাম অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ যিটো কলা কৃষ্টি সেইখিনি আমি ইয়াৰ জৰিয়তে আমি শ্ব' কৰোঁ আৰু সবৰে এটা ভাতৃত্ববোধৰ এনাজৰীডাল ইয়াৰ জৰিয়তে আমাৰ সুদৃঢ় হৈ আছে। বিগত 56 বছৰ ধৰি যিহেতু এই ফকীৰাগাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে এটা ইতিহাস বহন কৰি আছে। এইটো ফকীৰাগামৰ এটা চবতকৈ পুৰণি অনুষ্ঠান আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিখিনি মানুহ আছোঁ আমি এটা ৰছীৰে বান্ধ খাই আছোঁ। এইটোৱেই মই মেছেজ দিব খুজিছোঁ। ৰঙালী বিহু উদযাপন সমিতি ফকীৰাগাম সমিতিয়ে যি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে ইয়াত আহি ভাল লাগিছে। ইয়াত চাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে ইয়াত পাৰ্টিচিপেট কৰিছে, বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পাৰ্টিচিপেট কৰিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে সমাজলৈ এটা সমন্বয়ৰ বাৰ্তা যাব, সমন্বয়ৰ মেছেজ যাব আৰু সাম্প্ৰতিক এনাজৰীডাল আৰু মজবুত হ'ব বুলি মই আশা কৰিছোঁ। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ ভৱিষ্যতৰ এই যে ৰঙালী বিহু উদযাপন এইটো বছৰে বছৰে এই পৰম্পৰা চলিয়ে থাকিব আৰু ইয়াৰ জৰিয়তে সামাজিকভাৱে অধিক সম্প্ৰীতি আৰু সমন্বয় বসবাস কৰিব পাৰিম বুলি মই আশাবাদী। মই প্ৰথমতে আজি সাংস্কৃতিক শোভাযাত্ৰাত যোগদান কৰা সমূহ ৰাইজলৈ, ছাত্ৰ ছাত্ৰী ভাই বন্ধুসকল সকলোকে শুভেচ্ছা আৰু বিহু ওলগ জনাইছোঁ। তেখেতৰ লগত সহযোগ কৰিব ফকীৰাগাম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ আমাৰ সভাপতি আমাৰ জ্যোতিষনাথ ডাঙৰীয়া। গতিকে সকলো ৰাইজকে আমি 56তম বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আটাইলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বিহুৰ ওলগ জনাইছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ সংস্কৃতিক, আমাৰ ঐক্যক আমি আগুৱাই লৈ যাম। সমন্বয়, এইখন সমন্বয় থৰি আজি আমি এইখন সমন্বয় বিহু আজি ৰঙালী বিহু ফকীৰাগাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে এই যি অনুষ্ঠান লৈছে এইটো হৈছে সমন্বয় থলী। এই বাকৰিত, এই বিহু বাকৰিত আমি সকলোৱে লগ লাগিছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন ধৰণৰ কলাকৃষ্টি, কচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি বড়ো, আদিবাসী, নাথযোগী, গৰীয়ামৰীয়াকে আদি কৰি বিভিন্ন ধৰণৰ আজি আমি জনগোষ্ঠীৰ যি নাচ নৃত্য কলাকৃষ্টি ইয়াত প্ৰদৰ্শন হ'ব। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আহিছে, তেওঁলোকে বেনাৰ লৈছে, লগে লগে বেনাৰ লৈছে, সহযোগ কৰিছে। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী, ছাবজেক্ট টিচাৰৰ পৰা আদি কৰি কলেজৰ প্ৰবক্তাৰ পৰা আৰম্ভ কৰি ৰিপৰ্টাৰ ভাই বন্ধুৰ পৰা আৰম্ভ কৰি সকলোৱে ৰাইজে আমাৰ এই অনুষ্ঠানত যোগ কৰিছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ আমাৰ অনুষ্ঠানবোৰ এনেকৈ তেওঁলোকে সহযোগ কৰক আৰু ৰাইজক আমি এটা ভাল বিহু উপহাৰ দিম বুলি আশা ৰাখিছোঁ। আমি বিহু আমাৰ জাতীয় উৎসৱ, আমাৰ তেজত বিহু আছে, মনত বিহু আছে, প্ৰাণত বিহু আছে, হৃদয়ত বিহু আছে। গতিকে আমি উৎসাহ আহিলোঁ আজি, খুবেই আনন্দিত। আমি অসমীয়া বুলি আমি আনন্দিত গৌৰৱ কৰিব পাৰোঁ। আমি এই শোভাযাত্ৰা যি প্ৰথমতে আমাৰ বিহু হুঁচৰি দল অতিকে মৰমৰ চেনেহৰ বিহুটিক আমাৰ বিহু হুঁচৰি দল আগত আছে, ফাৰ্ষ্ট দেখিব পাৰোঁ। তাৰপিছতে আমাৰ কচ ৰাজবংশী কলাকৃষ্টি আছে, তাৰপিছত নেক্সট আপোনালোকে দেখিব পাব আমাৰ আদিবাসী কলাকৃষ্টি আছে, নাথযোগীৰ কলাকৃষ্টি আছে, গৰীয়ামৰীয়াৰ কলাকৃষ্টি আছে আৰু বড়ো সংস্কৃতিৰ কলাকৃষ্টি আছে। গোটেই মিলাই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে সহযোগ কৰিছে। বিভিন্ন ৰাইজ আহিছে ইয়াতে সকলোৱে। কিন্তু মই এটা কথা ক'বলৈ ওলাইছোঁ, আজি শোভাযাত্ৰাৰ পিছতে আমাৰ পৰৱৰ্তী যিটো সাংস্কৃতিক সন্ধিয়া হ'ব, সেই সাংস্কৃতিক সন্ধিয়াৰ আজিৰ বিশেষ আকৰ্ষণ গুৱাহাটীৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ ৰূপালী কাশ্যপ। ৰূপালী কাশ্যপৰ লগত আমাৰ লগত থাকিব শুভাংগী কাশ্যপ আৰু বঙাইগাঁৱৰ পৰা আহিব জিউনীল। দুগৰাকী আমাৰ কণ্ঠশিল্পী আছে, ৰূপালী কাশ্যপ আৰু শুভাংগী কাশ্যপ গুৱাহাটী আৰু বঙাইগাঁৱৰ পৰা আহিব আমাৰ জিউনীল। সকলোকে এই আমাৰ অনুষ্ঠানলৈ আহিবলৈ মই নিমন্ত্ৰণ কৰিছোঁ। আহিব, চাব আৰু আমাক উৎসাহ আৰু বিহু পতাকা আকৌ উৎসাহ উদ্দীপনা দিব।
गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।